Hey, welcome to my channel Dhanmani Das. আজি যেটিকে বছৰৰ পৰম্পৰা আমতি আৰু অম্বুমাচি মেলা যেটিকে শেষে হ'ল আজি অন্ত পৰিল যাবতো চাগে নহ'লে তথাপিও মা কামাখ্যামাক কোটি কোটি প্ৰণাম। আজি এটা ভাল সুন্দৰ ব্লগ এটা বনাবলৈ যাব লৈছোঁ। এটাও হ'ল আমতি বুলি। আমি আমতি হ'ল বছৰে বছৰে আহি আছে, বছৰৰ মূৰত আহে আৰু আমি আম কঁঠাল খাওঁ আৰু ফল মূল খাওঁ আৰু কঁঠাল খাওঁ। আজি যেটিকে দিনত ভাতে নাখাওঁ, এই দৈ চিৰা ৰুটি খাওঁ, বাকী আৰু ৰাতি মাছ মাংস যোনে যি ভাল পায় তাকে আনে খায়। আমি আজি তাকেই বুলি আমতি পালন কৰে। আৰু আজি এটা ভিডিঅ' আমি আৰম্ভ কৰোঁ। আমাৰ চক তিনিটা কথা, এটা দুটা তিনিটা কঁঠাল খাওঁ আমি আজি। আমাৰ আম কঁঠাল, চক আনাৰস, মাকৈ, আম, লেটু খাম আজি পুৰা খাম। মায়ে চাহ বনাই আছে। চাহ খাম আমি, বুন্দিয়া আনিছোঁ মিঠাই বুলি। যদিকে আজি আমতে ভাত খাব নোৱাৰোঁ, ভোক লাগিছে, তেনেকৈ অলপমান দৈ চিৰাকে খাওঁ। ইয়াতে দৈ গুৰ মিঠৈ আৰু চিৰা লৈছোঁ খাবলৈ। খাওক, আমি খাওঁ এতিয়া। তাৰপিছত কঁঠাল খাম এতিয়া, একফালৰ পৰা চব খাই যাই থাকিম। মজা টেষ্টি হয়। যেটিকে দৈ চিৰা দি পেট ভৰা নাই, এতিয়া কঁঠালকে এক কাঁহি মাৰি দিম আৰু। গতিকে আমতি কাৰণে কঁঠালে মাৰি দিওঁ আগতে ফাৰ্ষ্ট টাইম। এইবাৰ আম কাটিছোঁ, আম খাম। একফালৰ পৰা খাই আছোঁ আজি পেট ভৰাই, পূৰা খাম আজি। অলপ জ্বালা সানি লওঁ, ভাল লাগিব, টেষ্টি হ'ব, মজা। আমতি বুলিয়ে দেখুৱাইছোঁ ভিডিঅ'টো, আপোনালোকে বেয়া নাপাব। মজা আছে এতিয়া। মজা, বহুত খালোঁ আৰু পিছত খাম। এইটো খাম আমি, এইটো খাম। মাংস ডেকা মূৰ্তি হয়, এইটো বহুত লোকেল প্ৰিয় শাক পাচলি আমাৰ বিজনেছ হয়। এইটো আমার মামা হয়, এইটো মোৰ দেউতা, এইটো মা। শাক পাচলি বিক্ৰীৰ কাৰণে হয়। এইটো খাই আছোঁ আজি, পূৰা খাম, গলকলৈকে ওলাই আহিব চাগে। ৰুটি খালোঁ, মাকেজা খালোঁ। খাবা নেকি তুমিও? মাকে যাবা Rutiga hayya han. Kia.